জীৱন সজোৱাৰ হেঁপাহেৰে অযুত আশা আগ্ৰহেৰে বহু পক্ষী উৰি গ'ল, বহু পক্ষীয়ে বাট চাইছে আৰু বহু পক্ষী হয়তো আহিব। এয়াই জীৱনৰ সূত্ৰ, জীৱন প্ৰক্ৰিয়া। বহাগ তই আকৌ আহ, সাতু ৰঙী ৰামধেনুৰ ৰং খানি দেখি আমাৰ চেৰা বলীয়া মনসোপাক স্বচ্ছ হৈ যাওক, বিশুদ্ধ হৈ যাওক বিপ্লৱীৰ গোলাপ ৰক্ত। শান্ত নিশাৰ ঘড়ীৰ টিকটিকৰ বিপৰীতে কাণত বাজিছে গ্ৰেনেড ভূমিকম্প, বিশুদ্ধ তলা ভঙাৰ শব্দ। শত শত জনতাৰ ৰস্যু বাগৰিছে পুৱাৰ হেডলাইনত। কিয় পুনৰাবৃত্তি ঘটিব ধৰিছে ৰক্তাক্ত ইতিহাসৰ? বিচাৰিছে নেকি পুনৰ ৰক্তাৰক্তি হোৱাটো? বহাগ তই আকৌ আহ, নাহনো কিয়? নাহ আহিবিনো কিয়? তইতো শান্তি দলৰ প্ৰাৰ্থীহে। এতিয়াও সময় আছে, নিজকে পৰিৱৰ্তন কৰ। স্বপৰিচয় সন্ধানহীন অচিন শত্ৰু শুধৰাই ল সমস্যা সৃষ্টিকাৰী তহঁতৰ সংকীৰ্ণ মগজু ঘূৰি যোৱাৰ আগতে। সেইখনে এইখন ভাৰতীয় সমাজ, অসমৰ অসমীয়া সমাজ, যে ব্ৰিটিছ শাসন গৰাকী ঊনবিংশ বিংশ শতিকা পাৰ কৰি খোজ দিছে একবিংশ শতিকাৰ পাঁচ দুৱাৰত। গোট মাৰিবলৈ আৰম্ভ কৰিছে সময়ৰ লাচিতৰ দৰে অসমীয়াৰ ৰক্ত শান্তিৰ বতাহৰ প্ৰভাৱত। কিন্তু গলিবলৈ বেছি পৰ নাই। পৰিচয়হীন অচিন শত্ৰু, নিজকে পৰিৱৰ্তন কৰ। ইতিহাসতো ব্যতিক্ৰম নহয়, কামে কাজে কৰি দেখুওৱা অসমীয়া সমাজ। হাজাৰজন শ্বহীদৰ তপ্ত ৰক্তই সাজ বহুৱাইছে অসমীয়াৰ বুকুত আৰু লগতে বুৰঞ্জীৰ পাতে পাতে। পুনৰবাৰ কৈছো নিজকে পৰিৱৰ্তন কৰ, নহলে সত্যবাদী মহাত্মাৰ আত্মাই কঁপি উঠিব আৰু আকৌ চিঞৰিব, ডু অৰ